বলিউডৰ শিল্পী সোনু নিগমে উপাৰ্জন কৰিলে 12 টকা। পদপথত হাতত হাৰমনিয়াম লৈ গীত গাই উপাৰ্জন। ভিক্ষাৰীৰ ৰূপত বলিউডৰ জনপ্ৰিয় শিল্পী সোনু নিগম। डोर से टूटी पतंग जैसे ये जिंदगानी मेरी। ব্যস্ত ৰাজপথ, আহিছে মানুহ, গৈছে মানুহ। मेरा ना हो সকলো ব্যস্ত, কোনো কাৰোফালে চাবলৈ সময় নাই। এই দৃশ্য মায়ানগৰী মুম্বাইৰ। মুম্বাইৰ পদপথৰ পৰা ভাহি আহিছে এটা সুৰীয়া গীত, এক মায়াবী কণ্ঠ। এগৰাকী পদপথৰ শিল্পীয়ে সুৰৰ লহৰ তুলিছে পদপথত। এটাৰ পিছত আন এটা জনপ্ৰিয় গীতৰ কলি। ৰাজপথেৰে পাৰ হৈছে বহু মানুহ। কোনোৱে পদপথৰ শিল্পীজনৰ সুৰীয়া কণ্ঠৰ যাদুত এবাৰ ৰৈ যাবলৈ বাধ্য হৈছে। এটা সময়ত বহু মানুহ গোট খালে, আগুৰি ধৰিলে পদপথৰ শিল্পীজনক। তেনে সময়তে এজন যুৱকে আহি পদপথৰ শিল্পীজনক হাত মিলাবলৈ বিচাৰিলে। মানুহজনৰ প্ৰতি সহানুভূতি আগবঢ়ালে। আপুনি কিবা খালেনে? হাতৰ টিপতে যুৱকজনে শিল্পীজনক উপহাৰ দিলে 12 টকা আৰু তাৰ পিছত সেই ঠাই ত্যাগ কৰিলে মানুহজনে। আচলতে এই যাদুকৰী কণ্ঠৰ গৰাকীজন হ'ল বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী সোনু নিগম। সোনু নিগমে এইদৰে দাড়ি লগাই পদপথৰ শিল্পীৰ ৰূপত নিজকে কিছু সময় পৰীক্ষা কৰিছিল। পদপথৰ শিল্পীক সমাজে কিদৰে আদৰ দিয়ে তাক পৰীক্ষা কৰিছে সোনু নিগমে। সোনু নিগমে পদপথত গান গাই পোৱা 12 টকাটো এইদৰে সংৰক্ষণ কৰি ৰাখিছে। এনেকৈ এই সময়খিনিৰ অভিজ্ঞতাৰ কথা ক'লে সোনু নিগমে। सबसे यादगार अनुभव इसमें रहा एक लड़के का। उसने मेरा हाथ पकड़ा, बोला अंकल आपने नाश्ता किया है, और बिना किसी को दिखाए उसने मेरे हाथ में 12 रुपए दे दिए। मुझे इतना अच्छा लगा, मुझे लगा कि मैंने लाखों रुपए कमा लिए। आज हूँ कल हो मेरा ना हो। এই ঘটনা পুৰণি যদিও বৰ্তমানো বিশেষ চৰ্চা লাভ কৰি আছে। ব্যুৰো ৰিপোৰ্ট, প্ৰতিবিম্ব লাইভ। GAT. GAT, which stands for Guwahati Accident Trauma and Emergency Hospital. We provide day and night services equally. In fact, we do more emergency OTs than elective surgeries. We also cater the low socio-economic strata of Assam by its illustrious cream called Hahi, which means to smile. So keep smiling with a healthy life with GAT Hospital.